ধনমণি বৰদলৈৰ এটি কবিতা। মানুহবোৰ অমানুষ হোৱা দেখি। পুৱাৰ বেলি পোহৰ ছাতিয়ে খিৰিকীৰ ফাঁকেৰে ভিতৰলৈ সোমাওঁতেই হাতত চাহৰ কাপটো তুলি খবৰ কাকতখন পঢ়িবলৈ ললো। চোতালত আহি পৰা শালিকীজাকৰ চিঞৰ দুগুণ বাঢ়ে মানে প্ৰথম পৃষ্ঠাখন মেলিবলৈ ধৰো। কাষতে থকা আই আহি আজি কি খবৰ আহিছে সোধাত কলো। কাকতৰ প্ৰতিটো পৃষ্ঠাত ৰঙা তেজৰ দাগ, প্ৰতিটো শাৰীতে আজি যেন অমানুষৰ চাপ, উলংগ ৰাগ। ৰঙা ওঠত লিপষ্টিক লগাবলৈ পাহৰি গল আমাৰ গছবোৰ। পক্ষীবোৰে নিজক হেৰুৱাই কৃত্ৰিমতাৰ কামিজ পিন্ধিবলৈ বাধ্য হল আমাৰ মগজবোৰ, সপোনবোৰ। আজিকালিচোন আকাশতো বগাকৈ বগলী জাক নোৰা হল। সৌ সিপাৰে থকা পলাশৰ বাৰীখনতো আগৰ দৰে পলাশ নুফুলা হল। বাটৰুৱে সোধাত তেওঁক কাণে কাণে আহি সিপাৰৰ মলয়া বতাহজাকে কলে, আজিকালি মানুহবোৰে দেখোন অমানুষ হল, বিদেশী সাতলৈ গল। ঘৰবোৰ ওখ ওখ হল, আকাশ চুব পৰাকৈ, তৰা ছিঙিব পৰাকৈ। জাতিটো সহজাতি হল, ভাষাবোৰো কাললৈ গল। অহৰহ ৰণৰ পিছত ৰণ, তেজ চিনিব নোৱাৰা বাবেই নিজৰ মাজতে ৰণ। অচিনাকি মাতেৰে কোনোবাই চিঞৰি সোধা বাবে কলো, এয়া অমানুষৰে ৰণ, অমানুষৰে সেই ক্ষণ। আইৰো আজি ভীষণ ভাগৰ। পাকঘৰৰ জুইকুৰা জ্বলাবলৈ ধৰে মানে শীতল ধোঁৱাৰ উৰে উৰে সৌ নীলা আকাশলে। হাতত জুলুঙাটো তুলি ললো। তিনিআলিত থকা নাহৰ জোপাৰ চকুত নপৰা বাবে অলপ আঁতৰলৈ জুমি চালো। বজাৰখন ৰঙা হল। সফল ব্যৱসায়ী ৰমেন খুৰায়ো থমকি ৰল। বজাৰত আজিকালি জীয়া মানুহৰ দৰদাম চলে উলংগ ৰূপে। কি নাৰী, কি পুৰুষ এক হৈ বিলাসী চুপে। ক্ৰেতা বিক্ৰেতা সকলোৱে যেন আনন্দ তোৰে। উকা জুহালত আইৰ উচুপনি দেখি ওচৰলৈ গৈ কান্ধত হাত থৈ কলো, মানুহবোৰ অমানুষ হল, আজিকালি মানুহবোৰ অমানুষ হল।